ধন্যবাদ জনাইছোঁ যিহেতু আজি আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীটো ইমান সুন্দৰভাৱে সফল কৰি তোলাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ লোক আহি আমাৰ আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে। তিনিদিনীয়া কাৰ্যসূচীত আমি যথেষ্ট অনুষ্ঠান লৈ আজি এই অন্তিম দিনৰ কাৰ্যসূচীত আমি অন্তৰ্ভুক্ত হৈছোঁহি আৰু খুব কম সময় বিশ্বৰ ভিতৰতে আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। মুকলি সভাখনত আমাৰ বিভিন্ন ধৰণৰ বিশিষ্ট অতিথিক নিমন্ত্ৰণ কৰা হৈছে। জয়ন্ত বৰগোহাঁই ছাৰহঁতৰ নিচিনা বিজ্ঞ পণ্ডিতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। এই মুকলি সভাতে দিহিঙীয়া বংশৰ ওপৰত যথেষ্ট আলোচনা হ'ব আৰু আজি আমি এই এটা বাৰ্তা প্ৰেৰণ কৰিলোঁ যে শোভাযাত্ৰাত সকলো দল সংগঠনৰ কৃষ্টি দলসমূহক লৈ আমি শোভাযাত্ৰা আৰম্ভ কৰিলোঁ। এই কৃষ্টি দলৰ মূল বাৰ্তা হ'ল কি, আহোমসকলে 600 বছৰ ৰাজত্ব কৰোঁতেও বৰ অসম তৈয়াৰ কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক লৈ যি মিলাপ্ৰীতিৰে বৰ অসম তৈয়াৰ কৰিছিলে, সেয়েহে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছিলে। সেই সমন্বয়ৰ বাৰ্তা প্ৰেৰণ আমাৰ দিহিঙীয়া বংশধৰসকলে অটুট ৰাখিব বিচাৰিছে। সেয়েহে সদৌ দিহিঙীয়া বংশধৰ হৈ আমাৰ যিসকল কৃষ্টি দল যি কৃষ্টিৰ যি ফৈদৰ লোকসকল আহি অংশগ্ৰহণ কৰিলে আমি উদযাপন সমিতি হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ইয়াৰ পৰাই মেছেজ এটা দিব বিচাৰিছোঁ যে আমাৰ অসমত যিমানবোৰ আহোমৰ দল সংগঠন আছে সকলোৱে যাতে এক হৈ আমি অসমখনৰ ৰক্ষাৰ ক্ষেত্ৰত যি এই আমাৰ বিশৃংখলতাৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে, সেই পৰিৱেশটো যেনে সুকলমে আনিব পাৰোঁ তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সদৌ দিহিঙীয়া বংশালীয়ে পদক্ষেপ লোৱা হৈছে। আৰু সেই পদক্ষেপত যাতে অসমৰ বিভিন্ন প্ৰান্তৰ সংগঠনসমূহে আমাৰ লগত সহযোগিতা কৰে তাৰে কামনা কৰিছোঁ। লগতে অসমৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি সকলোৱে লগ হৈ অসমত এক হৈ আমি এক হৈ যাবৰ কাৰণে এক হৈ আমাৰ সমন্বয় বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। সেয়েহে সকলোকে সহযোগিতাৰে কামনা কৰিছোঁ। ধন্যবাদ।